নমস্কাৰ, মই বৈশালী নৱমেধি। আপোনালোকে চাই আছে অসমৰ অতি জনপ্ৰিয় ইউটিউব চেনেল মিউজিকেল মিক্সাৰ অফিচিয়েল। গতিকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিব নাপাহৰিব। অফিচিয়েল চেনেলটোলৈ বায়োগ্ৰাফি ৰাউণ্ডটোত মোলৈ আগবঢ়োৱা 10টি প্ৰশ্ন মই এতিয়া পঢ়িব। ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে? মোৰ ঘৰ গুৱাহাটীৰ আঠগাঁৱত আৰু মোৰ ঘৰত মোৰ মা আৰু মই। মা দেউতাৰ নাম কি আৰু মা দেউতাই কি কৰে? মোৰ দেউতাৰ নাম লেট নৱকুমাৰ মেধি আৰু মাৰ নাম ৰঞ্জিতা দাস মেধি। মোৰ দেউতা 2016ত তেখেতৰ ডেথ হৈছে আৰু মোৰ মা এগৰাকী হোম মেকাৰ। তোমাক ঘৰত কি বুলি মাতে? নিকনেম বুলি ক'ব গ'লে ফাৰ্ষ্টতে মই ক'ব লাগিব যে মোৰ নাম মায়ে পিকু বুলি থৈছিলে, কিন্তু মোৰ দেউতাই মোক কেতিয়াও পিকু বুলি মাতি নাপালে, সদায় বাবু বুলিয়ে মাতে। আৰু এনেকুৱা বহুত নাম আছে, মাইনা বুলি মাতে, এতিয়া মায়েও বাবু বুলি মাতে। তাৰপিছত মোৰ আৰু নাম আছে পৰিস্মিতা, পৰি, বগী আৰু ফ্ৰেণ্ডছবিলাকে বৈশু বুলি মাতে, আৰু এতিয়া বেছিভাগ মানুহে মোক বাবু বুলি জানে। এনেকৈ বহুত নাম আছে। আৰু স্কুল আৰু কলেজ ক'ত কৰিলা? স্কুলিং মই কৰিছোঁ ক্লাছ 10লৈকে নিকলছ হাই ছেকেণ্ডেৰী স্কুলত, নাৰ্চাৰী টু ক্লাছ 10। সেইখন এতিয়া নিকলছ হায়াৰ ছেকেণ্ডেৰী স্কুল হ'ল। HS মই কৰিছোঁ কটন কলেজত আৰু বৰ্তমান ডিগ্ৰী কৰি আছোঁ মই কটন ইউনিভাৰ্চিটিত। নেক্সট কুৱেশ্যনটো মই পঢ়োঁ। তোমাৰ হাইট আৰু ৱেইট কিমান? মোৰ হাইট হৈছে 5'2" আৰু ৱেইটটো চেঞ্জ হৈ থাকে, কিন্তু লাষ্ট মই চেক কৰোঁতে মোৰ ৱেইট আছিলে 49 kg। এতিয়া চাগে অলপমান বাঢ়িছে, কিন্তু ডিটেইলছত মই গম নাপাওঁ। তোমাৰ বাৰ্থডে? মোৰ বাৰ্থডে 3rd জুন আহি আছে। আৰু তোমাৰ ফাৰ্ষ্ট এক্টিং কৰা, তুমি কিহত ফাৰ্ষ্ট এক্টিং কৰিছিলা? ক'ব গ'লে মোৰ ফাৰ্ষ্ট এক্টিং লাইনত মই খোজ দিছিলোঁ এখন ষ্টেজ ড্ৰামাৰে, পুতলা। লেট বলিন চৌধুৰীদেৱে সেইখন ডিৰেকশ্যন কৰিছিলে। তাৰপিছত মই ষ্টেজ ড্ৰামা সেইখনৰ পিছত কৰিলোঁ উমলা ঘৰ, ইনু বৰুৱাৰ পৰিচালনাত শেষ নোহোৱা সাধু। তাৰপিছত মই নৰেন পাট্টি ছাৰৰ আণ্ডাৰত কৰিলোঁ বৰষুণ। তাৰপিছত মই চিগাল থিয়েটাৰৰ পৰা আলিবাবা আৰু 40 চোৰ। আৰু কালচাৰেল ছেক্ৰেটেৰিয়েট ৰবীন্দ্ৰ ভৱনত মই 3 বছৰ ক'ৰ্চ কৰিছোঁ ছামাৰ ভেকেশ্যনত। তাতে মই 3 বছৰ 3খন নাটক কৰিছোঁ। প্ৰথমখন হৈছে ৰজা কথা, দ্বিতীয়খন হৈছে নীলা চৰাই আৰু থাৰ্ডখন হৈছে পিমু। পিমুখনত মই পিমু চৰিত্ৰটি ৰূপায়ণ কৰিছোঁ। আৰু গোটেইকেইখন নাটকতে পৰিচালনা কৰিছে অবিনাশ শৰ্মা, অবিনাশ মামা। তাৰপিছত মই কটন ইউনিভাৰ্চিটিৰ পৰা ডিভাইডেড ডিভাইচ বুলি কৰিছোঁ, সেইখন মৃদুল শৰ্মাৰ ডিৰেকশ্যন আছিলে। তাৰপিছত মই TV চিৰিয়েল কেইখনমান কৰিছোঁ আৰু মই টেলিফিল্মো কৰিছোঁ। আৰু ৰিচেণ্টলি মই জানমণি চিনেমাখন কৰিলোঁ বিষ্ণুজ্যোতি হেণ্ডিকৰ ডিৰেকশ্যনত। নেক্সট কুৱেশ্যন আছে, তোমাৰ ফেভৰেট অসমৰ এজন এক্টৰ আৰু এগৰাকী এক্ট্ৰেছ আৰু বলীউডৰ এজন এক্টৰ আৰু এগৰাকী এক্ট্ৰেছ। অসমৰ তেনেকৈ এজনৰ ক'বলৈ দিগদাৰ হয়, কাৰণ সকলোৰে অভিনয় খুবেই ভাল পাওঁ, সকলোৰে পৰা শিকিব বিচাৰোঁ, শিকি আছোঁ। তাৰ মাজতো যদি এজনৰ নাম ক'বলগীয়া হয় তেতিয়াহ'লে মেইল হ'লে মই যতীন বৰাৰ নাম ল'ব লাগিব, মই তেওঁক খুবেই ভাল পাওঁ। আৰু যদি ফিমেইল কওঁ তেতিয়াহ'লে বৰষাৰাণী বিষয়ে, বৰষা বা প্ৰত্যেকটো কেৰেক্টাৰতে তেওঁক ভাল পাওঁ। আৰু বলীউডৰ তেনেকৈ সকলোকে ভাল পাওঁ, তথাপিও মেইল হ'লে ইৰফান খান তেখেতক ভাল পাওঁ, আৰু ফিমেইল হ'লে মই দীপিকা পাডুকনক ভাল পাওঁ। পিছৰটো হৈছে, তোমাক এক্টিং লাইনত আহিবলৈ কোনে বেছি এনকাৰেজ কৰিলে বা হেল্প কৰিলে? কুৱেশ্যনৰ আনচাৰ মই যদি ক'বলৈ যাওঁ, মোক বেছিকৈ হেল্প কৰিছে বা মোক এইটো লাইনত আনিছে মোৰ মা দেউতাই। কাৰণ মা দেউতাই যিখিনি ছাপোৰ্ট কৰিছে সেইখিনি নোহোৱা হ'লে চাগে মই আজি এইখিনি আহি নাপালোঁ হয়। মা দেউতাই মোক গোটেই ৱৰ্কশ্বপছ কৰাইছিলে। আকৌ মোৰ প্ৰথম নাটকখনেই এখন কম্পিটিশ্যন আছিলে, কম্পিটিশ্যনত পাৰ্ট লৈছিলোঁ, সেইখনতে মই প্ৰাইজ পাইছিলোঁ। সেইখনৰ পৰাই তেওঁলোকো উৎসাহিত হ'ল। মোক কেতিয়াও শ্বুটিঙৰ গাড়ীত যাবলৈ দিয়া হোৱা নাছিলে। দেউতাই যিমান কাম কাজ ক্ষতি কৰি হ'লেও মোক নিজে লৈ গৈছিলে। গতিকে মই মা দেউতাৰ কথা মই এইটোত ক'ব যাওঁ। আৰু মোৰ লাষ্ট কুৱেশ্যন, তোমাৰ ফিউচাৰ প্লেন কিবা আছেনে? যদি আছে, কি আছে অলপ কৈ দিয়া। ফিউচাৰ প্লেন বুলি ক'ব গ'লে, যিহেতু অভিনয় কৰি ভাল পাওঁ, যদি অসমৰ ৰাইজে বিচাৰে
যদি ভাল ভাল প্ৰজেক্টৰ অফাৰ পাওঁ নিশ্চয়কৈ অভিনয় কৰি যাম, ভাল ভাল কাম দিব চেষ্টা কৰিম। আৰু যদি চাকৰিৰ ক্ষেত্ৰত ক'ব যাওঁ পঢ়াৰ ফালৰ পৰা, তেতিয়াহ'লে মই কম্পিটিটিভ এক্সাম ক্ৰেক কৰিব বিচাৰোঁ। আৰু ফিউচাৰ প্ৰজেক্ট বুলি ক'লে কিছুমান অফাৰ আহিছে, কথা পাতি থৈ দিছোঁ, যোনবিলাক লকডাউনৰ কাৰণে সম্ভৱ হোৱা নাই কৰিবলৈ। এতিয়া খুব সোনকালে কামবোৰ আৰম্ভ হ'ব। আৰু জনাবলৈ সুখী হৈছোঁ যে আপোনালোকে মোক এই সপ্তাহতে জানমণিখন ৰিলিজ হ'ব, তাতে আপোনালোকে মোক দেখা পাব। আৰু অতি সোনকালে মই আপোনালোকৰ ওচৰলৈ আপোনালোকে মোক আৰু এখন অসমীয়া নতুন বোলছবিত দেখা পাব, আৰু এখন মেগা চিৰিয়েলতো দেখা পাব। চ' এইকেইটা আছিলে মোলৈ আগবঢ়োৱা 10টি প্ৰশ্ন। আশা কৰিছোঁ আপোনালোকে এই প্ৰশ্নকেইটিৰ উত্তৰ মোৰ পৰা পালে, আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে মোক ক্ষমা কৰিব।